লুধিয়ানাৰ চিমলাপুৰীত হাৰপ্ৰীত সিঙৰ পৰিয়াল, য'ত তেওঁৰ দেউতাক, তেওঁৰ পত্নী আৰু 2টি সন্তান, ডাঙৰ ল'ৰা অমৰপ্ৰীত আৰু 2.5 বছৰীয়া কণমানি ছোৱালী দিলৰোজ। দিলৰোজ ঘৰ একেবাৰে সৰু দেখি সকলোৰে অতি মৰমৰ আছিল। কিন্তু 2021 চনৰ 28 নৱেম্বৰৰ দিনা এনে এটা ঘটনা ঘটিল যিটো তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল। দুপৰীয়া সময়কণত দিলৰোজ ঘৰৰ ওচৰতে খেলি আছিল। কিছু সময়ৰ পিছত মাকে যেতিয়া ভাত খাবলৈ দিলৰোজক মাতিবলৈ যায় তেতিয়া দেখে যে দিলৰোজ খেলাৰ ঠাইত নাই। মাকে ওচৰৰ সকলোৰে ঘৰত সোধা পোছা কৰে, কিন্তু দিলৰোজক বিচাৰি নাপায়। আচলতে সেইদিনাখন দিলৰোজৰ লগত হৈছিল কি? নমস্কাৰ, মই জ্ঞান। স্বাগতম জনাইছোঁ অন্য এটা সঁচা কাহিনীলৈ। আপুনি চাই আছে দ্য কেছ অৱ দিলৰোজ। দিলৰোজৰ দেউতাক হাৰপ্ৰীত সিং নিজে পাঞ্জাৱ পুলিচৰ হেড কনষ্টেবল আছিল। যেতিয়া এই ঘটনাটো ঘটিছিল সেই সময়ত হাৰপ্ৰীত সিং অন ডিউটি আছিল। ঘৰৰ পৰা ফোন আহে যে দিলৰোজ ঘৰত নাই। হাৰপ্ৰীত সিঙৰ আৰু বুজিবলৈ বাকী নাথাকে যে কিবা এটা নিশ্চয় চিৰিয়াছ হৈছে। তেওঁ তৎক্ষণাত পুলিচ ষ্টাফক কথাটো জনায়। পুলিচৰ এটা টীম হাৰপ্ৰীত সিঙৰ লগত তেওঁৰ ঘৰলৈ যায় আৰু আনটো টীম দিলৰোজৰ ঘৰৰ ওচৰৰ CCTV কেমেৰাৰ ফুটেজ চেক কৰা আৰম্ভ কৰে। CCTV ফুটেজৰ এটা ফুটেজ অলপ সন্দেহজনক আছিল, য'ত এগৰাকী মহিলাই এখন স্কুটিত এটি কণমানি ছোৱালীক উঠাই দিল্লী অমৃতসৰ হাইৱেৰ ফালে লৈ যোৱা দেখা পোৱা যায়। পুলিচৰ এই টীমটো দিলৰোজহঁতৰ ঘৰলৈ যায়। যেতিয়া তেওঁলোক গৈ দিলৰোজহঁতৰ ঘৰ পাইগৈ তেতিয়া তেওঁলোক আচৰিত হয়। আচলতে যিগৰাকী মহিলাক তেওঁলোকে এইমাত্ৰ CCTV ফুটেজত দেখি আহিছিল সেইগৰাকী মহিলাই দিলৰোজৰ পেৰেণ্টছৰ সৈতে বহি একেই দুখ আৰু চিন্তাত তাইক বিচাৰি আছে। এই মানুহগৰাকীৰ নাম নীলম আছিল। তাইৰ ঘৰ দিলৰোজহঁতৰ জাষ্ট কাষতেই। আবেলি প্ৰায় 2:20 নীলমে দিলৰোজক ফুৰাবলৈ বুলি তাইৰ নিজৰ স্কুটিখনত উঠাই লৈ যায়। দিলৰোজৰ পেৰেণ্টছেও পুলিচক এই কথাটো জনায় যে যেতিয়া তেওঁলোকে দিলৰোজক বিচাৰি সোধা পোছা কৰি আছিল তেতিয়া নীলমৰ সৰু ল'ৰাটোৱে কৈছিল যে মাকে দিলৰোজক ফুৰাবলৈ লৈ যোৱা বুলি। কিন্তু যেতিয়া দিলৰোজৰ পেৰেণ্টছে নীলমক কথাটো সোধে তেতিয়া তেওঁ নাই নিয়া বুলি কয়। পুলিচৰ কাৰণে ইমানেই যথেষ্ট আছিল। তেওঁলোকে নীলমক এৰেষ্ট কৰে আৰু সোধা পোছা আৰম্ভ কৰি দিয়ে, কিন্তু নীলমে কোনো কাৰণতে মানি নলয় যে তেওঁ দিলৰোজক ফুৰাবলৈ নিয়া বুলি। অৱশেষত পুলিচে নীলমক CCTVৰ ফুটেজখিনি দেখুৱায়। ফুটেজখিনি দেখাৰ পাছত নীলমে আৰু গম পাই যায় যে এতিয়া আৰু সাৰি যোৱাৰ কোনো চান্স নাই। নীলমে পুলিচক সকলোবোৰ সঁচা কথা কৈ পেলায় আৰু কয় যে ব'লক মই আপোনালোকক দিলৰোজৰ ওচৰলৈ লৈ যাওঁ। নীলম, পুলিচ আৰু দিলৰোজৰ ফেমিলি নীলমে কোৱা মতে সেই দিল্লী অমৃতসৰৰ হাইৱেটোৰ ফালে যাবলৈ ধৰে। ছোৱালীজনীৰ মিচিং ৰূপত সময়মতে ৰুজু কৰা, CCTVৰ ফুটেজ পোৱা আৰু অতি কম সময়ৰ ভিতৰতে কাল্পিতক ধৰা পেলোৱা, এই সকলোবোৰ সময়মতে হোৱা দেখি পুলিচৰ টীমটোৱে নিশ্চিন্ত মনে আছিল। দিলৰোজৰ ঘৰৰ পৰা প্ৰায় 17 কিলোমিটাৰ দূৰত হাইৱেৰ কাষেৰে এটা কেঁচা ৰাস্তাৰে নীলমে পুলিচ আৰু দিলৰোজৰ ফেমিলিক লৈ যায়। অলপ দূৰ যোৱাৰ পাছত নীলমে ৰাস্তাৰ কাষৰ এখন ভঙা ৱাললৈ আঙুলি টোৱায়। ইয়াৰ পাছত যিটো হ'বলৈ গৈ আছিল সেয়া বহুত দুখ লগা আৰু ভয় লগা আছিল। নীলমে যোনখন ঠাইলৈ আঙুলি টোৱাইছিল সেই ঠাইখন এটা কোমল মাটিৰ ঢাপ আছিল, যিটো দেখাত এনে লাগিছিল যেন ঢাপটো কিছু সময়ৰ আগতহে খনা হৈছে আৰু তাৰ ওচৰতে কেইটামান সৰু সৰু জোতাৰ খোজৰ চিন। হাৰপ্ৰীত সিঙৰ আৰু বুজিবলৈ বাকী নাথাকিল। তেওঁ নিজৰ হাতেৰে সেই গাঁতটো খান্দিবলৈ আৰম্ভ কৰে। মাটিখিনি অলপ খন্দাৰ পাছত হাৰপ্ৰীত সিঙে দিলৰোজক মাটিৰে লুতুৰি পুতুৰি অৱস্থাত দেখা পায়। দিলৰোজৰ মূৰেৰে তেজ ওলাই আছিল আৰু মুখত মাটি সোমাই আছিল। দিলৰোজক অতি সোনকালে ওচৰৰ DMC মেডিকেললৈ লৈ যোৱা হয়, কিন্তু আনফৰ্চুনেটলি দিলৰোজৰ মৃত্যু হয়। এতিয়া প্ৰশ্নটো আছিল যে এনে কি কাৰণ আছিল যাৰ বাবে নীলমে 2.5 বছৰীয়া কণমানি দিলৰোজক হত্যা কৰাৰ কথা ভাবিব লগা হ'ল। যদি CCTV ফুটেজত নীলম ধৰা নপৰিলেহেঁতেন তেতিয়া হয়তো দিলৰোজৰ পৰিয়ালটোৱে কাহানিও ভাবিব নোৱাৰিলেহেঁতেন যে যিগৰাকী মানুহক তেওঁলোকে ইমান বিশ্বাস কৰিছিল, যাক নেকি দিলৰোজে মাহী মাহী বুলি মাতিছিল, সেইজনী মানুহে ইমান এটা ডাঙৰ অপৰাধ কৰিব পাৰিব। পুলিচে যেতিয়া নীলমক ষ্ট্ৰিক্টলি কথাখিনি সোধা পোছা কৰে তেতিয়া নীলমৰ কথা শুনি পুলিচো আচৰিত হৈ যায়। য'ত হাৰপ্ৰীত সিংহঁতৰ পৰিয়ালটো বহুত সুখ আৰু আনন্দৰ মাজেৰে জীৱন পাৰ কৰিছিল, তাৰ পৰিৱৰ্তে নীলমহঁতৰ পৰিয়ালটোত সুখৰ কোনো চিন নাছিল। নীলমৰ ডিভোৰ্চ হোৱা প্ৰায় বহু বছৰ হৈছিল আৰু সেয়ে তাই নিজৰ ল'ৰা ছোৱালীহঁতৰ সৈতে নিজৰ মাকৰ ঘৰত থাকিবলৈ লৈছিল। হাৰপ্ৰীত সিঙৰ যিহেতু পুলিচত চাকৰি আছিল সেয়েহে তেওঁলোকৰ পৰিয়ালটোত কোনো ধৰণৰ অভাৱ নাছিল। ইয়াৰ উপৰিও নীলমৰ ডিভোৰ্চ হোৱাৰ পিছতো বহুকেইজন মানুহৰ তেওঁলোকৰ ঘৰলৈ অহা যোৱা বেছি হৈছিল, যাৰ ফলত গাঁৱৰ মানুহে নীলমৰ মাকক বহুত কথা শুনাইছিল আৰু গোচৰ দিছিল।
আৰু ইয়াৰ পৰাই নীলমৰ হৰপ্ৰীত সিঙৰ পৰিয়ালটোৰ ওপৰত হিংসা জন্মিছিল আৰু এই হিংসাই এদিন এটা বহুত ডাঙৰ অপৰাধলৈ ৰূপান্তৰিত হ'ল। নীলমৰ পৰা পোৱা স্বীকাৰোক্তি অনুসৰি গাঁৱৰ মানুহৰ গোচৰ আৰু মানসিক অশান্তিৰ বাবে 28 নৱেম্বৰৰ দিনাখন নীলমে ঘৰৰ পৰা অলপ দূৰৈত এটা ৰুম ঠিক কৰিছিল আৰু আবেলি প্ৰায় 2 মান বজাত নীলমে ঘৰৰ পৰা বস্তুখিনি সেই নতুন ৰুমলৈ শ্বিফ্ট কৰি আছিল। সেই সময়তে তাই দিলৰোজক ঘৰৰ বাহিৰত অকলে খেলি থকা দেখা পায়। যিহেতু হৰপ্ৰীত সিঙৰ পৰিয়ালটোৰ ওপৰত নীলমৰ আগৰ পৰাই মনত হিংসা জন্মি আছিল, সেয়েহে তাই খঙৰ ভমকত মনলৈ এটা বৰ বেয়া চিন্তা আহে। তাই ফুৰিবলৈ নিয়াৰ চৰৰে দিলৰোজক স্কুটিত উঠাই দিল্লী অমৃতসৰ ৰাস্তাটোৰে লৈ যায়। কণমানি দিলৰোজে ফুৰিবলৈ পাই বহুত ফূৰ্তি পাইছিল, কিন্তু তাই গমেই পোৱা নাছিল যে যিগৰাকী মানুহক তাই মাহী মাহী বুলি মাতি আছিল সেই মাহী আজি তাইৰ বাবে কাল হ'ব। নীলমৰ স্বীকাৰোক্তি অনুসৰি নীলমে দিলৰোজক পোনপ্ৰথমে হাইৱে কাষৰ সেই কেঁচা ৰাস্তাৰে হাবিখনৰ মাজলৈ লৈ যায় আৰু কোনো নথকাৰ সুযোগ লৈ নীলমে দিলৰোজৰ মাথাত শিলেৰে প্ৰহাৰ কৰে আৰু যেতিয়া দিলৰোজে চিঞৰিবলৈ আৰম্ভ কৰে তাইৰ মুখত নীলমে মাটি ভৰাই দিয়ে আৰু তাইক জীৱিত অৱস্থাতে পুতি থয়। 2024 চনৰ 12 এপ্ৰিলত ফাইনেল জাজমেণ্টত এই কেছটোক ৰেৰেষ্ট অৱ দ্য ৰেৰ কেছ ডিক্লেয়াৰ কৰে। কোৰ্টে ইয়াক ক্ৰুৱেল এণ্ড ক্ৰিমিনেল মাইণ্ডছেটৰ দ্বাৰা কৰা এটা প্ৰি প্লেন মাৰ্ডাৰ হিচাপে নীলমক ফাঁচীৰ শাস্তি প্ৰদান কৰে।